হেল্ল' ৰাইজ বিহু বুলি আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা আমাৰ পিছত ধুমধামেৰে প্ৰিপাৰেশ্যন পিছে বৰ বেছি বিশেষ নহয় বাৰু এনেই সৰু সুৰাকৈ যিখিনি পাৰোঁ এয়া নিমকি বনোৱাত লাগি গৈছোঁ আজি পিঠা লাড়ু বনোৱাৰ লগতে নিমকি চিমকি বনালেও অলপ ভাল লাগে দিয়কচোন কাৰণ মিঠা খাই খাই অলপতো নিমখীয়া খাবলৈ মন যায় আৰু এয়া মই নিমকি বনাবলৈ এইখন বিশেষ পীৰা বনাই লৈছোঁ এনেই কৈছোঁ ৰাইজ এয়া একচুৱেলি আছিল আমাৰ দৰা কইনা বহা পীৰাখন তাৰে মই এখন ইউজ কৰিলোঁ আৰু এয়া বনাই আছিলোঁ সৰু সৰু নিমকিও লগতে আৰু লগতে কাটা নিমকি এই বিভিন্ন ধৰণৰ কিবা কিবি বনাইছোঁ আমি শাহু বোৱাৰী লগ লাগি পিছে যিখিনি পাৰোঁ সেইখিনি মই অলপমান হেল্প কৰি দিছোঁ বাৰু A few moments later. নিমকি বনাই উঠি অলপ কেইখনমান তেল পিঠাই বনালোঁ বহুত বেছি হাই ফাই হোৱা নাই বাট যিখিনি পাৰোঁ অলপ অলপ ফুলাকৈ ধুনীয়াকৈ বনাইছোঁ আৰু বেছি খৰি নিদিব আপোনালোকে চৌকাত বনালে কাৰণ গেছত এটা অনুমান থাকে চৌকাততো ইমান বেছি অনুমান নাথাকে আৰু এয়া চাওক মোৰ প্ৰথম পিঠা দুখন কি যে ক'লা হৈ গৈছে আৰু তেল পিঠা শেষ কৰি এয়া বৰা চাউলৰ পিঠা মোৰ ননন্দজনী আৰু মই দুয়োজনী বনাইছোঁ ৰাতি 12টালৈকে পিছে ৰাইজ হেপী মাঘ বিহু